जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की जोत ने सारा लिया था मसले। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ পুনৰ এটা নতুন ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আহিছিলোঁ 33 কোটি দেৱতাৰ মন্দিৰলৈ। তো মোৰ লগত আহিছিলোঁ এয়া শালপতি হয় অভিজিত ঠাকুৰীয়া। হাই কৰি হাই হয়। তাৰপিছত ইয়াৰে কিছু কথা ক'বলৈ ওলাইছোঁ আপোনালোকক ৰহস্যৰ বিষয়ে। ইয়াতে আপোনাৰ দুজন ইয়াৰে নিবাসী ওদাল বাকৰাৰ বাসিন্দা দুজন ৰাভা মানুহে এসময়ত ইয়াতে চিকাৰ কৰি থাকোঁতে বাদুলি এটা এনেকৈ আহি শিলৰ ফাঁকত সোমাই গৈছিলে। তেতিয়া সেই বাদুলিটোক চিকাৰ কৰিবলৈ সিহঁতে পিছে পিছে যাওঁতে এনেকৈ শিলৰ গুফা এটাত সোমাই গ'ল, আন্ধাৰ গুফা এটাত। তাতে আন্ধাৰত জিলিকি থকা কিছুমান মূৰ্তি দেখিলে। সেই মূৰ্তিকেইটা উদ্ধাৰ কৰিছিলে, 33টা মূৰ্তি কৰিছিলে। একচুৱেলি বহুতে কয় 33 কোটি মন্দিৰ মানে 33 কৰোৰ বুলি ভাবে বহুতে, কিন্তু সেইটো নহয়, 33টা ভাগ মানে 33টাই হয়। সেই মূৰ্তিত আপোনাৰ গোটেইখিনি আছিলে, সূৰ্য দেৱতা, ইন্দ্ৰ, মহাদেৱ, প্ৰভু বিষ্ণু, বুদ্ধদেৱৰ মূৰ্তি আৰু আপোনাৰ নটৰাজ মূৰ্তি, শংখ, টিলিঙা, এনেকৈ 33টা পাইছিলে। তো তেনেকৈ ইয়াৰ ইতিহাস সেইটোৱে। ইয়াৰ ওচৰতে নৰকা পাহাৰখন আছে। নৰকা পাহাৰত গম পাই নৰকাসুৰে ইয়াৰ পৰাই গৈছিলে আপোনাৰ কামাখ্যা মাক দৰ্শন কৰিবলৈ, পূজা অৰ্চনা কৰিবলৈ। ইয়াৰ ভিউটো চাওক, মই আছোঁ একদম টপত, আহি শিলৰ ওপৰত দেখিব পাৰিছে। তো এইটো মন্দিৰটো তেনেকৈ ইয়াতে সেই শিলটোত উঠিব খুবেই কঠিন। মই কেনেকৈ আহিছোঁ আপোনালোকক দেখুৱাই দিম। একেবাৰে টপৰ ওখ পাথৰটোত আহিছোঁ। তেনেকৈ বলক ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখুৱাওঁ, চাই যাব। তো গাইজ চাওক না, এনেকুৱা গুফা পাব আপোনালোকে। এনেকৈ সোমাই যাব পাৰি, ৰাস্তা এনেকৈয়ে। তো ইয়াৰে ক'ৰবাৰ গুফাত হয়তো আছিলে, তো আমি নাজানিম কোনটো গুফা। এনেকুৱা আন্ধাৰ গুফাত ক'ৰবাত সোমাই গৈছিলে, তাৰ পৰাই মূৰ্তিকেইটা উদ্ধাৰ কৰিছিলে। গাইজ কিবাকৈ উঠি আহিছোঁ, উঠিব একেবাৰে নোৱাৰি, তথাপিও আহিছোঁ। এই শিলটো পালোঁ আহি। চাওক না কি ধুনীয়া, মানে গোটেইখন শিলেই আৰু আৱৰা। ইফালে কেনেকৈ যাম তাকে ভাবিব পৰা নাই। ইয়াৰ পৰা আকৌ নামা ৰাস্তা নাই। চাওঁ কেনেকৈ যাব পাৰে নেকি, দেখুৱাম। এই শিলটোৰ ওপৰত উঠিব পাৰিমনে বাৰু? উঠি কিনে এবাৰ দেখুৱাব চেষ্টা কৰোঁ আপোনালোকক। অংকন কৰি থৈছে মহাদেৱৰ চিত্ৰ, খুব ভাল লাগিছে। মই আহিছিলোঁ এনেকৈ, এই তলৰ পৰা এনেকৈ শিলে শিলে উঠি আহিছিলোঁ। বহুত টান আৰু বহুত টান উঠিবলৈ। এনেকৈ আহিছোঁ এই শিলেদি, এনেকৈ এই শিলটোৰ পৰা উঠিছোঁ। কিবাকৈহে উঠিছোঁ, মানে চবেই সকলো মানুহ উঠাটো টান আৰু, কিন্তু মই ক্ষীণ মানুহ বা পাহাৰৰে মানুহ ন, সেইকাৰণে মানে খুব ধুনীয়াকৈ উঠি আহিছোঁ। এইটো আপোনালোকক দেখুৱাইছিলোঁ ন, এইটো আহি পালোঁ আমি। চাওক না কেনেকৈ আহিছিলোঁ আমি, গোটেইখন শিলেৰে ভৰপূৰ, খুব ধুনীয়া আৰু প্ৰাকৃতিক গছ গছনিৰে ভৰপূৰ, বহুত ভাল লাগে। তেনেকৈ গুহাৰ মাজেদিও আহিব পাৰে আপোনালোকে। মই আছিলোঁ এই শিলটোত আছিলোঁ, কিমান ওখ শিল, এইটোৱে ওখ শিলটোত আছিলোঁ। তাৰপিছত ইফালেও ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰি থৈছে ইয়াতে, তো খুব ধুনীয়া লাগিলে। আৰু এইফালে আপোনালোকক দেখুৱাব পাৰোঁ, গোটেইখন শিলেৰে গোটেই। আৰু এই তাতে এটা নিজৰা এটা আছে, তালৈকে যোৱাটো অসম্ভৱ। দেখিব পাৰিছে আপোনালোকে, তাতে পানী উৎস হয়। তাতে এইটো পানী নিজৰা হয়, আগতে খুব ভাল আছিলে, এতিয়া খুব লেতেৰা হৈ গ'ল। তেনেকৈ গোটেইখন শিল, মানে ভাল লাগিলে। গোটেই প্ৰাকৃতিক পৰিৱেশৰ মাজতে আছে এনেকৈ 33 কোটি। হয়তো বহুতে নাজানেই, অসমতে আছে এইটো 33 কোটি মন্দিৰ, গুৱাহাটী কাহিলীপাৰা পাহাৰৰ ওচৰত। তো কোনোবাই যোনে আহিব বিচাৰে আহিব পাৰে, খুব ধুনীয়া পৰিৱেশ, ঐতিহাসিক জেগা। মই আহিয়ে আপোনালোকে এনেকৈ আহি শিৱলিংগ দেখিব, আৰু লগত আমাৰ এয়া
এই বিষ্ণু মূৰ্তি নহয়, বিষ্ণু দেৱতা। আৰু সোঁফালে এইটো গণেশ মন্দিৰ, গণেশ বাবা। এইটো আপোনাৰ হনুমান মন্দিৰটো। জয় বজৰংগ বলি হনুমন্তে নমঃ। বাবাক দৰ্শন কৰিলোঁ, ভাল লাগিলে। বহুত আপোনাৰ শিৱলিংগ দেখিব এনেকৈ বহুত ভৰ্তি ভিতৰ ফাকে ফাকে। আজি সোমবাৰ, সেইকাৰণে 2-4জন মানুহ আহিছে। সোমবাৰে ভিৰ ভাৰ দেখা যায় ইয়াতে। তো ইয়াতে 1973 চনতে ইয়াৰে বেটেলিয়ানসকলে এই মন্দিৰটো সৃষ্টি কৰি দিছিলে, উৎপত্তি কৰিছিলে। মেইন মন্দিৰ এইটোৱে আছিলে, কিন্তু এতিয়া বন্ধ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ইয়াতে মূৰ্তিবিলাক আছে গোটেই 33 কোটি। গাইজ, আমি এনেকৈ দৰ্শন কৰি উলিয়ালোঁ। এতিয়া ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।